Hey guys, welcome back to my channel. তো হে গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল। আৰু এতিয়া বাজিছে 10টা। আজি ওলাই যোৱা কথা আছিল অলপ, কিন্তু বাহিৰত এতিয়াও বৰষুণে দি আছে। সৰু ইয়াতে চাই আছে ব্লগ। তো অলপ আগতে মই ট্ৰাই কৰিছিলোঁ যে বিহানৰ লগত মানে বিবেকৰ যে ভায়েকটোৰ লগত ব্লগ বনাবলৈ, কিন্তু বাচ্ছাৰ লগত কাম কৰাটো ইমান সহজ নহয়। তো তাৰ লগত বনোৱা নহ'ল। আপোনালোকক ক্লিপটো দেখাই দিম বাৰু কেনেকুৱা আছে, কিন্তু তাৰ লগততো নহ'ব, বাচ্ছাৰ লগত ইম্পচিবল হয় কাম কৰাটো। বাকী এতিয়া বৰষুণ দি আছে, অলপ পিছত চাগে বৰষুণ কমিলে ওলাই যাম। আৰু এতিয়া ঘৰ চৰখিনি ঝাৰু দিলোঁ। তাৰপিছত সৰু যাবিনে মোৰ লগত? সৰুৰ লগত মই ওলাই যাম অলপ পিছত বৰষুণ কমিলে। বাকী কি হয় চাই লওঁ। Hey guys, good morning. Welcome back to my vlog. কোনটো? কোনটো? এতিয়া চাওক, এয়া পানী পানী হৈ আছে চব। এইমাত্ৰ বৰষুণ দি আছিলে আৰু এতিয়া ৰ'দ দি আছে। চাওক এতিয়া ইমান ৰ'দ দি আছে। তো মায়ে তাত কাপোৰ শুকাব দি থৈ দিছে। ইয়াতেও কাপোৰ, চব কাপোৰে হৈ আছে। ভিতৰতো কাপোৰ আছে, দেখাই আছোঁ আপোনালোকক। সদায় দৰে ফেন চলি আছে ইয়াতে কাপোৰ। আৰু বৰষুণ দিনত এনেকুৱাই হয়, কাপোৰ শুকাব হ'লে ঘৰৰ ভিতৰতে মেলি দি থাকিব লাগে। সৰু এতিয়াও ভিডিঅ'ই চাই আছে আৰু আমাৰ যাবৰো টাইম হৈছে। তো সৰু গা ধুইছে না? অলপ পিছত ওলাবি। বাকী আমাৰ ইয়াতে এতিয়া কোন আহিছে চাওক, বিয়ান। ই মানুহৰ লগত কথা নকয়, ই গৰুৰ লগতহে কথা কয়। গৰু যদি আগত পায় আহামা এনেকৈ থাকে। ইয়াৰ নাম বিহান, আৰু আমাৰ বিহুত যে বিহুৱান লয়, নলবাৰীয়া ভাষাত আমাৰ বিহান বুলি কয়। তো মাহঁতে ইয়াক ল'লে কৈ ল'লে আমি বিহান ল'ব নালাগে আৰু। সি দেখা পালে, ভিডিঅ'টো চলি থকা দেখা পালে কাটি দিব চাব। না 12টা বাজিল, যা ওলা যা, দেৰি হৈছে। 12টা বাজিল। তো এতিয়া টাইম হ'ল 12টা 18। সৰু এতিয়ালৈ হোৱা নাই। তেতিয়াৰ পৰা কৈ আছিলোঁ তাইক ওলাব যোৱা নাই। লাজ খেলি আছে এতিয়া, আৰু হোৱাই নাই, ইমান দেৰি হ'ল। তো আমাৰ যাওঁতে চাগে 12টা 30 হৈয়ে যাব, 12:30 বাজিয়ে যাব। তো মই বাকী লিপষ্টিক লগোৱা নাই, কাৰণ এইখনতো থাকিবই মেইন বস্তু, ছেফটি মেইন। আৰু বেকগ্ৰাউণ্ডত চাগে ঢেঁকীৰ মাত শুনি আছে, ঢেঁকীত মানুহ আছে, সেইকাৰণে ঢেঁকীৰ মাত শুনি আছে আপোনালোকে। আৰু বাকী সৰু বা কেতিয়া হয়, মইতো ডাঙৰৰ চাইকেলখন লৈ যাম, কাৰণ মোৰ নিজৰ চাইকেল নাই। সৰু নিজৰখন লৈ যাব। তো চাই লওঁ তাই কেতিয়ালৈ হয়। ৰেডি, সৰু ৰেডি, পিংকি হৈ আছে। আৰু চাইকেল ক'ত আছে? সেইটো ঘৰত আছে, বাটৰ ঘৰটো। চাইকেলটো ওলাই লওঁ ব'লক। চাইকেলটো ওলাই ল। মই ওলাব নোৱাৰো, ওলাই ল। চাইকেল আছে ইয়াতে, এই দুখন, এইখন ডাঙৰৰ, এইখন সৰু। তো এইখন মই লৈ যাম। লাহে চলাবি ভাল। Trying hard to keep my cool, but when you're near, there's nothing that I can do. When you're walking in, I know it's true. আৱাজ সুন্দৰ লাগছে। পাঁচ। স্পীডত নাযাবি, লাহে যা। বাকী আমাৰ কাম হৈ গ'ল। এতিয়া ছায়াত ৰখি আছোঁ, গছৰ তলত ধুনীয়া বতাহ দি আছে। আৰু
আছোঁ। এই যে পানী পৰি থকা বুলি কৈছিলোঁ সেইডাল গছৰ তলতে ৰখি আছোঁ। আৰু সৰু চেণ্ডেল কিনিব গৈছিলোঁ, তাইৰ চেণ্ডেল পচন্দ হৈছিল কিন্তু নল'লে, কাৰণ তাইৰ ভৱিষ্যতৰ কথা ভাবিলে। চেণ্ডেলযোৰ অলপমান ডাঙৰ হ'লে ল'লে হয়, কিন্তু একদম ফিটিং হৈছিল কাৰণে নল'লে। তো বাচ্ছা পাৰ্টি আপোনালোকেও ভৱিষ্যতৰ কথা ভাবিহে বস্তু ল'ব। আৰু এতিয়া আমি আনিলোঁ এয়া সৰুৱে আনিছে, আইচক্ৰীমটো তলত পৰি গ'ল, মই এনেকুৱা ঠাণ্ডা আনিছোঁ। সৰুই নুডলছ নাখায় কাৰণে সৰুই ঠাণ্ডা আইচক্ৰীম আনিছে। ঘৰৰ চামুচেদি লৈ খাবি দে। মজা লাগিব। নুডলছ আনিছোঁ এতিয়া। ক'লা বাকী ইয়াতে ৰ'দ চাওক, এইখিনিত ইমান ঠাণ্ডা ছায়া। সৰুটো গুচি গ'ল মোগেদি। লাহে লাহে যাবি দে। আকাশখন চাওক কি ধুনীয়া দেখি আছে। চকুতে ইমান ৰ'দ, বাপৰে বাপ। I've been trying hard to keep my cool, but when you're near, there's nothing. মাস্কখন পিন্ধি ল, পিন্ধি ল। সৰুৰ আৰু পপত হৈ গ'ল চাওক। আইচক্ৰীমটো গোটেই পলিথিনটোত পৰি গৈছে, গোটেই এইখিনি বাচিছে মাত্ৰ। এইখিনি ল, অকলে খাবি। চেনিটাইজাৰটো লৈ আহ। বাকী আমি আহি পালোঁ। এতিয়া মই এইটো কাপোৰ চাপোৰ চেঞ্জ কৰিলে, মই এতিয়া কাপোৰ চেঞ্জ কৰিলোঁ। আৰু এইখিনি খাওঁ, বহুত ভাগৰ লাগিছে। কি ৰ'দ দিছে বাহিৰত, চাইড দে না, গৰম লাগছে। আৰু কাপোৰ চেঞ্জ কৰোঁ মই। তো নিজৰ পপত কৰাই এতিয়া পলিথিনটো খাই আছে তাই নিজে। বাকী মাৰা আজি তাইৰ কি পপত হ'ল সুধছোঁ। চেণ্ডেল আনবা গৈছিলোঁ না, যাওঁতে হৈছিল চেণ্ডেল, তাৰপিছত মায়ে মোক কয় না একদম জোখা চেণ্ডেল আনলি গালি দিয়ে, সেইকাৰণে মই নানিলোঁ। চেণ্ডেল নাপালে, আইচক্ৰীম আনি আইচক্ৰীম খাব নাপালে। তো আজি দিনটো সৰুৰ পপত হৈ আছে। ময়েতো দিছোঁ, তথাপিও তো খাব নাপালি ন। বাকী আমি এইখিনি খাই লওঁ এতিয়া। এই নুডলছটো ন মোৰ বহুত ফেভৰেট হয়, কিন্তু এইটো যেতিয়া ফাৰ্ষ্ট ওলাইছিল বহুত টেষ্টি আছিল। এতিয়া অলপমান কমি গৈছে টেষ্টটো, কিন্তু সৰুৱে খাই ভাল নাপায় এইটো। সেইকাৰণে তাৰ কাৰণে আইচক্ৰীম আনিছিলোঁ, কিন্তু সেইটোও খাব নাপালে। আজি বেচেৰি পপত টাইম হৈছে 2:26 আৰু মায়ে ইয়াতে ভাত লৈ আহিল। ভাতখিনি খাই লওঁ। আৰু মই ভাত চাত খাই মেলি এইটো ৰুম ঝাৰু দি আছিলোঁ। তাৰপিছত এইবোৰ কি ওলাল চাওক, এইবোৰ তাত চব পিনে মানে শিলগুটি হৈ গৈছে ঘৰখনত। টোটেল ইমানখিনি শিলগুটি কালেক্ট কৰিলোঁ। এনেকুৱা হ'লেতো আৰু এটা নতুন ঘৰে বনাব পাৰিম আমি শিলগুটি নিকিনাকৈ। তো বাকী আজি বতৰটো চাওক কি ধুনীয়া লাগিছে। ৱাও, গৰম আছে যদিও বতৰটো ধুনীয়া কৰিছে আজি। টাইম হৈছে 5:12 আৰু জাষ্ট শুই উঠিলোঁ মই। এতিয়া সৰু চাগে টিউশ্যন আছে, আৰু বাকী বাহিৰত বাচ্ছা পাৰ্টিনো মাত শুনা নাই মই এতিয়ালৈ। তো বাচ্ছা পাৰ্টি বা ক'ত আছে চাই লওঁ, সিহঁতকো এবাৰ লগ কৰি লওঁ। আৰু বাকী পূৰ্বাঞ্চলৰ যে ভাস্কৰ দাৰ ছোৱালী নিভিৰ কৰোণা পজিটিভ পোৱাৰ কাৰণে বহুতেই বেয়া লাগিছে। তো সৰু গম পোৱা নাই, সৰুক কৈছাও তাই কেনেকুৱা ৰিয়েক্ট কৰে। এতিয়াতো সৰুক লগ নাপাম চাগে, কাৰণ তাই টিউশ্যন চলি আছে। এইযোৰ চেণ্ডেলত থোৱা নাই, এইযোৰ চেণ্ডেল থৈ লওঁ। কৰছ বাই বাই। পৰি যাবা, এৰ পৰা পৰি যাবা। নামি আহা। না আহা নামি আহা। জাষ্ট ঘৰত আহিলোঁ আৰু সৰু এতিয়ালৈ টিউশ্যন শেষে হোৱা নাই। তাইক ৰখি আমি আমনি পাই গৈছোঁ। আৰু ইয়াক চাওক, মোৰ পিঠিত বান্দৰৰ দৰে উঠি আছে। তেওঁ ঘৰৰ ভিতৰত যাওঁ বলক, সৰুক ৰখি একদম বৰ হৈ গৈছোঁ আমি। তো এতিয়া মোৰ ভৰিখন ইমান বিষাইছে, কিয় বা নাজানো, দিনত চাইকেল চলোৱাৰ কাৰণে নেকি নাজানো। সেইকাৰণে ইয়াক মই ভৰিত বহিব দিছোঁ এতিয়া।
বাকী ইয়াৰ চুলিখিনি চাওক বৰষুণত ভিজি অৱস্থা নাই তো সৰুও আহি গ'ল আৰু মালপোৱাও আহি গ'ল বৈ মালপোৱা দিলে আৰু ই ইয়াতে নাচি আছিলে মাত্ৰ সঁচাকৈ এই নাথাকিলে বহুত বেয়া লাগে যদিও কাজিয়া কৰি থাকোঁ তেতিয়া বেয়া লাগে নাথাকিলে ল মালপোৱা ল তই খাই আছা নিভিজি আছে সৰু নিভিৰ কৰোণা পজিটিভ পাইছে ইমান সৰু ছোৱালীটো কি হ'ব এতিয়া একো নহয় ভাল হ'ব তো তোৰ কথাচোন ভগৱানে শুনে তই যি ক ভগৱানে দিয়ে তোক যি খোজা তই মন্দিৰত চাকি জ্বলাই দিবি ভাল হৈ যাব দিম ৰ কালি আজিতো দিছি জেঠীমাই কালি দিম দে ভাল হৈ যাব দে কালি ভাল হ'বনে একদম মোৰ মতেতো চিয়ৰ ভাল হৈ যাব ভগৱানৰ আছে মতে আশীৰ্বাদ আছে ভগৱানৰ আছে দুটাৰ তাতে আছে নেকি দুটাতে ফুল তো ভাল হৈ যাব হ'ব একদম ভাল হৈ যাব টেনশ্যন নল'ব ভাস্কৰ দা নিভি ভাল হৈ যাব তোৰ কি হৈছে একদম আছিল হৈছে আজি মোক মায়েৰে দিব আজি তাপলা হাতে দিব মৰে পাহৰি গৈছা ঘুমে আছিলো বা কি ধুনীয়া ধুনীয়া ঘুমটি আছিল সপোন আছিল বাকী আজি বিবেকে শুৱাতে এক্সাম দিবই পাহৰি গৈছে ইমান পঢ়াৰ নিচা এক্সাম এনে গ'ল কিহত আছিল এক্সাম এক্সাম ছ'চিয়েল ষ্টাডিৰ এতিয়া বাজিল 9:19 আৰু মায়ে ইয়াতে পায়স বনাইছে বিবেকে মোৰ কলাত উঠি আছে কিয় জানে এইমাত্ৰ দেউতাকৰ পৰা মাৰ খাই আহিছে বাকী আমি পায়সখিনি খাই লওঁ তো এতিয়া 12টা বাজি গ'ল ৰাতিৰ আৰু মই ভাত চাত খাই মেলি ৰেডি বৰমাহঁতৰ তাত ভাত খাব কৈছিল সিহঁতৰ তাত খাই মেলি ৰেডি হৈ গ'লোঁ আৰু অলপমান বাকী আছে মোৰ এডিটিং সেইখিনি কৰি লৈ পিনে শুই যাওঁ আৰু যদি আজি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা হৈছে ভিডিঅ'টো কমেণ্ট কৰিব জনাব থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই